ইয়ালৈ বিৰাটে মজা লাগিছে আৰু ইয়ালৈ বিৰাট জোচ এটা উঠি যাব আপোনালোক। হে গাইজ স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ। মোৰ লগত হিমান্ত আছে। তো আমি এতিয়া মানে টিউশ্যনৰ পৰা আহিলোঁ। বহুত কুঁৱলী দি আছে, আপোনালোকে দেখিব পাৰিছে। বহুত দিন ভিডিঅ' দিয়া নাছিলে, একদমেই বেয়া নাপাব, এক্সাম চলিছিল সেইবাবে। আৰু মানে সেইদিনাখন জিন্তু পিকনিকক গৈছিলে 26 ডিচেম্বৰৰ দিনাখন, কিন্তু সি ভিডিঅ'টো দিব পৰা নাছিলে, এক্সাম চলিছিল তাৰো, সেইবাবে দিব পৰা নাছিলোঁ আৰু বহুত প্ৰব্লেমো চলিছিল সেইবাবেও। বাৰু যিয়ে নহওক আজি ভিডিঅ'টো দিবলৈ ওলাইছোঁ আৰু আপোনালোকক সি মানে ক'লৈ গৈছে সেইখিনি এতিয়া নকওঁ, আপোনালোকে ভিডিঅ'টো চালে গম পাব। তো ভিডিঅ'টো আগলৈ উপভোগ কৰি থাকক, ভাল লাগিলে লাইকটো কৰি দিব। বগামাটি যাবলৈ ওলাইছোঁ। ইয়াত বিৰাট মানে গাড়ী মটৰ গৈ আছে, মেইন হাইৱেত আছোঁ আৰু আমি কৃষ্ণা গাড়ীখন লৈ আহিছোঁ। আমাৰ এইখন গাড়ী, এইখন আমাৰ গাড়ী। এতিয়া ভালদৰে চাউণ্ড নাপাব পাৰে, মানে ইয়াত বহুত গাড়ী মটৰ চলি আছে। কৈছোঁ আপোনালোকক মই আগলৈ ভিডিঅ'টো দেখুৱাই যাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইজ আহি ৰাস্তাত একডাল অদ্ভুত গছ দেখা পালোঁ। ৰ'ব, এইডাল গছডাল অদ্ভুত গছে, পাতো নাই, একো নাই, কিবা লাগি আছে। আপোনাক দেখিব পাৰিছে কিবা লাগি আছে, কিবা নাজানো। বলক গাড়ী যাব ওলাইছে, যাব লাগে। আমি এতিয়া ৰঙিয়া ৰেল লাইন পাৰ হ'লোঁ। আগলৈ কি পাৰোঁ আপোনালোকক দেখুৱাই যাম, বলক মোৰ লগত। একদম ধুনীয়া পিকনিক প্লেচ বগামাটি, সঁচাকৈ কৈছোঁ একদম মজা লাগিছে আহি। ইয়াত ধুনীয়া পানীবিলাকতো নকওঁৱে, আৰু ওপৰত পাহাৰ আছে, তালৈ যাবলৈ চেষ্টা কৰিম, আপোনালোকক দেখুৱাম। এতিয়া আৰম্ভ কৰিছোঁ আৰু গান বাজি আছে, কপিৰাইট লাগিব পাৰে। এতিয়া আগবাঢ়ি যাওঁচোন। কি গাইজ, মই এতিয়া অলপমান নদীৰ পাৰলৈ আহিছোঁ। ইয়াত আহি কি মজা লাগিছে, মই মোবাইলৰ কেমেৰাৰে আপোনালোকক দেখুৱালে আপোনালোকে শান্তি নাপাব, কিন্তু সঁচাকৈ কৈছোঁ ইয়ালৈ যি মজা লাগিছে। আপোনালোকৰ পানীৰ দেখুৱাই আছোঁ, কেনেকুৱা লাগে নাজানো। আপোনালোকে নিশ্চয় চালে ভিডিঅ'টো, মানে ক্লিপটো নিশ্চয় চালে। ক্লিপটো চালে যদি আপোনালোকে কেনে লাগিলে ক'ব, আৰু মই পাহাৰলৈ যাবলৈ চেষ্টা কৰিম। এতিয়া পাহাৰত নিশ্চয় যাম, আৰু তলত শিল, এইবিলাক শিলত পৰিলে হ'ল। আৰু বলক আগবাঢ়ি যাব লাগে। এতিয়া বৰ্তমান গৈয়ে আছোঁ, আমাৰ মানে যোনখিনি জেগাত বনাব খানা তালৈ গৈ আছোঁ, আৰু পাহাৰত যাম অলপমান পাছত, আপোনালোকক দেখুৱাম। গাইজ সঁচাকৈ কৈছোঁ ইয়ালৈ একদম মজা লাগিছে। মই কৈছোঁ না, মোৰ অন্তৰৰ পৰা কৈছোঁ একদম মজা লাগিছে। আপোনালোকে এবাৰ আহিব চাবচোন, যোন অহা নাই। মই যিমান শুনিছোঁ বেছিভাগ মানুহে বগামাটিক আহিছে, সেইকাৰণে চাগে ইমান ধুনীয়া আপোনালোকক মই 360 ভিউ দেখুৱাই আছোঁ। এতিয়া বৰ্তমান আপুনি পাহাৰবিলাক চাই লওক, সৰুৱা পাহাৰ, আৰু মই তালৈ যাবলৈ চেষ্টা কৰিম। বৰ্তমান মই পাহাৰৰ ওপৰত আছোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে পাহাৰৰ ওপৰত এই জংঘল, এই পাহাৰৰ তলত সেইবিলাক পানী। আপোনাৰ বেক কেমেৰাৰ পৰা দেখুৱাইছোঁ, কি ধুনীয়া নাজাৰা মই দেখুৱাই আছোঁ।
সঁচাকৈ কৈছোঁ ইয়ালৈ আহি মোৰ যিমান ভাল লাগিছে ন আপোনালোকে মই মোবাইলৰ কেমেৰাৰে আপোনালোকক দেখুৱাব নোৱাৰিম দেখুৱাব পাৰিম কিন্তু আপোনালোকে ইমান শান্তি নাপাব আপোনালোকে ইমান শান্তি নাপাব কিন্তু সঁচাকৈ কৈছোঁ ইয়াত অহাৰ মজাটোৱে বেলেগ দিয়ক আপোনালোকে এবাৰ আহি চাব প্লিজ যোনে যোনে আহিছে তো তেওঁ মোক কমেণ্ট কৰি জনাব মানে মানসৰ চেনেলটোত গাইজ ওপৰত এটা মন্দিৰ আছে তালৈকে গৈ আছোঁ এতিয়া ওপৰৰ পিনে আধা ওপৰলৈ উঠি আহিছোঁ মন্দিৰৰ পৰা তলৰ ভিউ দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত গান বাজি আছে ভালদৰে শুনা নাপাব পাৰে তো বলক মন্দিৰটোলৈ গৈ আপোনালোকক দেখুৱাম গাইজ ওপৰত পিছে একো মন্দিৰ দেখা নাপালোঁ বুদ্ধদেৱৰ এটা মূৰ্তি দেখিলোঁ এয়া ওপৰৰ পৰা আপোনালোকে তলৰ এই নাজাৰাটো চাই লওক গাইজ লক্ষ্যত উপনীত হ'লোঁ পিছে বিৰাট ভাগৰ লাগিছে ইয়াৰ পৰা আহি ভালে লাগে ইয়াত কিন্তু ভাগৰ বিৰাট লাগিছে কি কম তলৰ ভিউ দেখুৱাই আছোঁ ৰ'ব মই বেক কেমেৰাৰ পৰা আপোনালোকক ইয়ালৈ আহি বিৰাটে মজা লাগিছে আৰু ইয়ালৈ আহি বিৰাট জোচ এটা উঠি যাব আপোনালোকৰ মানে জচিলা হৈ উঠিব আৰু ভিউটো চাওক জংঘল হ'ব পাৰে জংঘল আছে কিন্তু আহি কিনে ভাল লাগে গছ গছনি আৰু সেউজীয়া পৰিৱেশটো বিৰাটেই ভাল লাগে আপোনালোকে নিশ্চয় ভিডিঅ'টো চাব আৰু এইটো ভিডিঅ' যোনে নাচায় সি পস্তালে আৰু বেলেগ নকওঁ পস্তাব বুলিয়ে ক'ম মই ইমান কষ্ট কৰি আপোনালোকৰ ভিডিঅ'টো বনাইছোঁ তো এতিয়া ইয়াৰ পৰা নামি যাওঁ ঘৰলৈ নহয় আৰু ফুলতে ওলাই গ'ল পিকনিক প্লেচলৈ আমাৰ য'ত আছে তালৈ যাওঁ আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকিব এতিয়া বলক ওপৰৰ পৰা ঘূৰি আহিলোঁ এতিয়া তললৈ যাওঁ বহুত দেৰি হ'ল মানে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰিলোঁ কিন্তু এতিয়া দেৰি হৈ গ'ল বহুতে আমি তললৈ যাওঁ আৰু যিমান দূৰ যাব আছে আপোনালোকক দেখুৱাই আছোঁ মই আৰু চেৰিবিলাক কৰিব ভয় লাগে কৰিলে হ'ল আৰু ইয়াৰ পৰা এতিয়া বলক দেখিছেনে চেৰিবিলাক ইমান তলত প্ৰায় সেই খালটো পানী যি আছে তালৈকে যাব লাগিব বলক ভিডিঅ'টো এতিয়া বন্ধ কৰি থৈ দিওঁ পাছত দেখুৱাই আছোঁ ধুনীয়া ধুনীয়া দৃশ্য আপোনালোকে দেখিব পাব আমি তল উপস্থিত হ'লোহি এতিয়ালৈকে মানে এতিয়া তল উপস্থিত হ'লোঁ আহি আছোঁ তল পালোহি মঞ্জিল আমাৰ তললৈ অহা মঞ্জিল এতিয়া ওপৰলৈ যোৱা নহয় এতিয়া তললৈ অহা আহি পালোঁ আগৰ ঠাই কিমান মানুহ কিমান গাড়ী আছে দেখুৱাই দি আছোঁ ৰ'ব ইয়াৰ এটা বস্তু ফেমাছ কি মানে বগৰী বিখ্যাত ইয়াত আৰু ইয়াত চাৰিওপিনে বগৰীৰ ছায়াতে ভাত ৰান্ধি খাব লাগে ইয়াৰ চাৰিওফালে গাড়ী কি ধুনীয়া পানী দেখিছে আৰু এয়া চাওক চাৰিওফালে গাড়ীয়ে গাড়ী অ' গাইজ মই বিশ্বাস কৰিব পৰা নাই এইটো ময়ে হয় নাই আৰু ক'ত আছোঁ আপোনালোকে চাওকচোন এবাৰ ক'ত আছোঁ ইয়াৰ পুখুৰী মানে কি কয় পানীৰ মাজত নদীৰ মাজত নিজৰাৰ মাজত এটা হৈ দিয়ক আৰু নিজৰা পানীৰ মাজত আছোঁ আজি পানীৰ মাজত এইটো ময়ে নে মোৰ বিশ্বাসে হোৱা নাই তাত বাইদেউহঁত আছে মই জোতা জোৰা পিন্ধিলোঁ আৰু অলপ এতিয়া যাওঁ বলক সঁচাই কৈছোঁ আপোনালোকে এবাৰ আহিব মই এতিয়া পানীৰ মাজত আছোঁ ইয়াত কি ঢৌ দি আছে চাওকচোন ইয়াত পানীৰ মাজত ঢৌ দি আছে ইয়াত বহুত ঢৌ দি আছে মানে ঠাণ্ডা পানী বিৰাট ঠাণ্ডা পানী আগলৈ যাম বুলি ভাবিছিলোঁ কিন্তু নাযাওঁ আৰু এতিয়া দেৰি হ'ল আহিব ইয়ালৈ ঘৰত মোৰ তাত বিচাৰি থাকিব আৰু পানীৰ মাজত ভৰি ধুই যাওঁ ৰ'ব পানী দি গাইজ চাওঁ ইয়াত গা ধুই আছে ফুল এনজয় কৰি আছে ইহঁতে দাদাহঁতে ফুল এনজয় কৰি আছে গা ধুই ইয়াত আপোনালোক কি ক'ম আৰু পাহাৰখনৰ ওচৰত চাপি লৈ নাহো বুলি এয়া পানীৰ মাজত এইটো দ্বীপ চাৰিওফালে পানী আছে আপোনালোকে ইয়াৰ পৰা এটা শ্বট চাই লওক Close till I get up. Time is barely on our side. Guys, আজি
ভিডিঅ'টোত এইখিনি আছিল বহুত কুঁৱলী দি আছে মই টিউচনৰ পৰা আহিলোঁ ৰ'ব এতিয়াহে তো বহুত কুঁৱলী দি আছে আপোনালোকে দেখিব পাৰিছে তো আজি ভিডিঅ'টোত এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আজিলৈ মানে জয় হিন্দ জয় ভাৰত জয় অসম